বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। আজি বনাম মাল্টা বা ছুইট অৰেঞ্জৰ কেক। কমলা বিভিন্ন ধৰণৰ পোৱা যায়। এইটো কমলা মাল্টা হৈছে উত্তৰাখণ্ডত পোৱা এটা মিঠা কমলা। এতিয়া মই মাল্টাটো এনেকৈ টুকুৰা টুকুৰি কৰি গুটিকেইটা, বেছি গুটি নাথাকে, গুটিকেইটা ওলাই লৈ ষ্টিম কৰি ল'ম বাকলিয়ে চাকলিয়ে গোটেই হোল মাল্টাটো। এতিয়া আমি মিক্সিত মাৰি ল'লোঁ মাল্টাখিনি, আৰু ই মিঠা হয় আৰু ফ্লেভাৰ খুব ষ্ট্ৰং হয়। আমি লোকেল কমলাও এইদৰে ব্যৱহাৰ কৰিব পাৰোঁ। 4টা কণী লৈছোঁ, ৰিফাইন 3/4 কাপ, মানে একাপলৈ অলপমান কম, চেনি 1 কাপ আৰু 1/4 গুড়ি কৰি লৈছোঁ, ময়দা 1.5 কাপ লৈছোঁ, বেকিং ছ'ডা 1/4 টিস্পুন, বেকিং পাউডাৰ 1 টিস্পুন, মোৰ চামুচখন ½ টিস্পুন কাৰণে মই দুবাৰ দিছোঁ। এতিয়া এগ বিটাৰৰ সহায়ত মই কণী 4টা ভালকৈ ফেটি ল'ম আৰু লাহে লাহে তাত চেনি আৰু ৰিফাইন মিলাই ল'ম। এতিয়া মই এয়া বেটছ বাই বেটছ চেনিখিনি মিলাই গৈছোঁ। এয়া দেখিছে আমাৰ কণীখিনি কি ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই ইয়াত ৰিফাইনখিনি অলপ অলপকৈ মিলাই গৈছোঁ। এই গোটেই প্ৰচেছটো বহুত দীঘলীয়া সময়ৰ নহয়, কম সময়, কাৰণ জোখতকৈ বেছি ফেটিলেও আকৌ ফুলাটো কমি বহি যাব। এতিয়া আৰু আমাক এগ বিটাৰৰ প্ৰয়োজন নাই। আমি লাহেকৈ স্পেচুলাৰে যিখিনি ময়দা, বেকিং পাউডাৰ, বেকিং ছ'ডাৰ মিশ্ৰণ মিলাই থোৱা আছে সেইখিনি লাহে লাহে ডাইৰেক্ট চালি ইয়াত বেটছ বাই বেটছ মিলাই যাম। এইদৰে মিশ্ৰণখিনি ছফ্ট আৰু ফ্লাফি হ'ব। এতিয়া আমি ইয়াত পিচি থোৱা মাল্টাখিনি মিলাই দিম আৰু ভালকৈ মিলাই ল'ম। এয়া সুন্দৰকৈ মিহলি হৈ গ'ল, আৰু এতিয়া গ্ৰীজ কৰি থোৱা কেক টিনত আমি মিশ্ৰণখিনি বাকি দিম। এতিয়া প্ৰি হিটেড অভেনত 40 মিনিটছৰ কাৰণে 170 ডিগ্ৰীত বেক কৰিম। আমাৰ মাল্টা বা ছুইট অৰেঞ্জ কেক ৰেডি হৈ গ'ল। চাওকচোন কিমান ছফ্ট হৈছে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।